ৰাতিপুৱা শুই উঠি বেংক পাছবুক আৰু পান কাৰ্ডহে উলিয়াইছোঁ। কিয়তো গম পাইছে, কাৰণ কণ্টেণ্ট মনিটাইজেশ্যন কৰাৰ পিছত পেআউটটো আকৌ ছেট আপ কৰিব আহিলে, তাকে সেয়া কৰি ল'লোঁ। তাৰপিছত ছোৱালীয়ে শুৱাৰ পৰা উঠিলে, তাইকে খাব দিলোঁ ৰুটি। তাৰপিছত আৰু বেল কৰিলোঁ অলপমান, মানে কণ্টেণ্ট মনিটাইজেশ্যন পোৱাৰ ওপৰত, কিন্তু ভিডিঅ'টোহে দিবলৈ ৰখি গ'ল, নিদিলোঁ আৰু। তেনেকেই দিনটো আৰম্ভণি হ'ল আৰু। আনফালে কণ্টেণ্ট মনিটাইজেশ্যন পোৱাৰ মানে আনন্দত খাবলৈও পাহৰি গৈছিলোঁ, মানে বনাব লাগে যে। তাৰপিছতে আৰু ৰুটি বনাই ল'লোঁ, বনাই ধুনীয়াকৈ খালোঁ। খোৱা বোৱাৰ পিছত দুপৰীয়া ভাতো বনাইছোঁ। আনফালে ছোৱালী দেখিছেনে, মোবাইলত কিবা বিহু নাচা দেখিছিলে, ফুল লাগে, গগনা লাগে, এইবোৰ মানে চব বুজি পোৱা হৈ গ'ল আৰু। তাৰপিছত তেনেকৈ দুপৰীয়া ভাত পানী খাই শুই গ'লোঁ। আবেলি চোতাল সাৰিব আহিলোঁ, আকৌ বাঢ়নি মানে তাইহে লয়। তাৰপিছত চোতালখন ধুনীয়াকৈ সাৰি পুচি লৈ চাহ পানী খাই ল'লোঁ। লৈ পেলাই বোলো ভাতকেইটা আজি সোনকালে বনাম, গৰমডালো যিহেতু বহুত পৰিছে। তাৰপিছত বনাবলৈ মানে যোগাৰ পাতি কৰি লওঁতে চিলিণ্ডাৰটো ঢুকাই থাকিলে। তাৰপাছত অলপ টাইম ৰখিলোঁ চিলিণ্ডাৰ অনালৈকে। তাৰপিছত এইবোৰ যোগাৰ দেখিছেনে, তেনেকৈ চব সামৰি সুতৰি থৈ দিছোঁ। পনীৰ বনাবলৈ মানে ৰেডি কৰি আছিলোঁ, যিহেতু বৃহস্পতিবাৰ আমি মাছ মাংস নাখাওঁ। তাৰপিছত চিলিণ্ডাৰ আনিলে ধুনীয়াকৈ লগাই ল'লোঁ আৰু। মই লগাব নাজানো চিলিণ্ডাৰ, আজি মানে খুৰাজনৰ পৰা ধুনীয়াকৈ শিকি লৈছোঁ। সেইখিনি সময়তে তাইৰ লগতে পাকঘৰতে পাটিখন পাৰি ধুনীয়াকৈ বহি ল'লোঁ অলপ টাইম। কালি দিনটো ইমান ধুনীয়া আছিলে বতৰটো, আজি আকৌ হঠাতে ৰ'দডাল আহিয়ে গ'ল। তাৰপিছতে বনাই কৰি ধুনীয়াকৈ আজৰি হৈ লৈ ছোৱালীকো খোৱালোঁ, আমিও খালোঁ। খাই বৈ আৰু শুই গ'লোঁ। ভিডিঅ'টো ইমানেই আছিলে। চাই ভাল পালে লাইক কমেণ্ট কৰি দিব। আজিলৈ বাই।